নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ইউটিউব চেনেল কুমাৰ বসন্ত আছামলৈ। এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মূলতঃ অসমৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে। বহুতৰ মনত প্ৰশ্ন হৈ আছে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে এই ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ নিযুক্তি প্ৰক্ৰিয়া কেতিয়া হ'ব, কি মাহত হোৱাৰ সম্ভাৱনা আছে, যে অসমৰ শেহতীয়া যিখিনি পৰিস্থিতি সকলোৱে গম পাই আছে, গতিকে সেইখিনি মই পুনৰাই নকওঁ। মূলতঃ মই ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সম্পৰ্কত কিছু কথা আলোচনা কৰিম, তাৰ লগত জড়িত থাকিব অসমৰ সাম্প্ৰতিক পৰিস্থিতি। সকলোৱে গম পাই আছে বৰ্তমান সময়ত কি হৈ আছে, গতিকে 14 এপ্ৰিললৈকে আচলতে শিক্ষা বিভাগৰ কামবিলাক স্থবিৰ হৈ থাকিব। তাৰপিছত হয়তো বহুতে হয়তো ভাবিব যে জুন জুলাই মাহলৈ এই এক্সটেনশ্যন হ'ব নেকি, লকডাউন বাঢ়ি যাব নেকি। তেনেধৰণৰ কথা নহয়। অসমত যিখিনি COVID-19ত আক্ৰান্ত ৰোগী পাইছে সেইখিনি যে ইমান দীঘলীয়াকৈ থাকিব সেইটো নহয়। এইখিনি এটা ভাল হোৱাখিনি ভাল হ'ব, ভাল নোহোৱাখিনি আৰু নহয়, কিন্তু তাৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত এইখিনি সমাধান হ'ব। এই কথাখিনি ইমান দীঘলীয়া হৈ নাথাকে, কাৰণ যদিও বিভিন্ন শেহতীয়া যি সংক্ৰমণ পৰ্যায়ত নিজামুদ্দিনৰ যিবোৰ কথা আপোনালোকে গম পায়, মই সেইখিনি কথা চমুকৈহে কৈছোঁ, যে অসমত যিখিনি ওলাইছে COVID-19 পজিটিভ, সেই COVID-19 পজিটিভৰ কাৰণে যে গোটেই কেইবামাহ ধৰি এই প্ৰক্ৰিয়াটো চলি থাকিব এনে নহয়। তাৰমানে আপোনালোকক মই চমুকৈ এইটো কথাই বুজাব বিচাৰিছোঁ যে 14 এপ্ৰিলৰ পিছত শিক্ষা বিভাগৰ কামবিলাক আপোনালোকে আশা কৰা মতে ভবামতেই হ'ব। গতিকে কেইদিনমান মাত্ৰ বাট চাব লাগিব, আৰু কিছু তথ্য পাতি এইকেইদিনত সংগ্ৰহ কৰি জানিব পাৰিছোঁ যে 14 এপ্ৰিললৈকে যিহেতু সমগ্ৰ দেশত লকডাউন হৈ আছে, কাৰ্যালয়বিলাকৰ কাম কাজো তেনেধৰণে হোৱা নাই, গতিকে 14 এপ্ৰিললৈকে আপোনালোক বাট চাব লাগিব। আৰু এই নিযুক্তি প্ৰক্ৰিয়া বহুত পলম নহয়। বহুতে সাম্প্ৰতিক পৰিস্থিতিৰ কাৰণে এই নিযুক্তি প্ৰক্ৰিয়া এইবছৰ নহ'বই নেকি, এনেধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিছে মোক। সেইকাৰণে মই ভিডিঅ'টোৰ যোগেদি ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। অসমৰ সাম্প্ৰতিক বা বিশ্বৰ যি সাম্প্ৰতিক ঘটনাৱলী, সেইখিনিৰ কাৰণে এই প্ৰক্ৰিয়াটো বহুত যেন দেৰি হৈ যাব এনে ভাবিব নালাগে। মাত্ৰ 14 এপ্ৰিললৈকে বাট চাওক। বিভিন্নজনে এই সম্পৰ্কে জানিব বিচৰাৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰি জনালোঁ। আজিলৈ ইমানটা সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। আপোনাৰ যদি কিবা ক'বলগীয়া আছে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। আৰু সুস্থ থাকক। COVID-19 যাতে সংক্ৰমিত নহয় অধিক, তাৰ কাৰণে আপোনালোকে জানিছেই, যিমান পাৰি যিটো ফিজিকেল ডিষ্টেঞ্চ ইজনে সিজনৰ পৰা কমেও 1 মিটাৰ, পৰাপক্ষত 1 মিটাৰতকৈও দূৰতহে থাকক। আজিলৈ ইমানটা সামৰণি মাৰিছোঁ। ধন্যবাদ।